Jangkar Binglong Lakhahini Amri MSC constituency ki parlo. Ulukunchi along kedo Handloom Training Center Hiih sobar kedo adim mate Bhoot bangla cheplang tanglo. Labangso ki phir ke thak Handloom Training Center ke amo ke wangbe nai isi government aseke kipi ahemlo. Labangso seki kipi ahemalong ajaton ta ave. Non kedo atherang tame tibit kichu dorde ahin pahin talang. La perasa hemanta kedo meme athai kalian pino. Kipir ke thak aseki kipi adim pura kichari dunatum. Tami asa hem dongdam ik esi. Sablang apor hut tebok terayamuni datuma phan pangrum sianing kanwang tami lapuson si dobomlo. Perang ke tum kahumri dama por hut hada kedo kethaga hem ave. PHE pen se koinot sitame ki juna lang connection pipe atheke asa hemalong kedo sai photo dodi det penajok non lapuson anpinlo. La pen non kedo bom instructor Mohendra Borwala ke Guwahati Kamrup a district pen. Labangso instructor ke Chikloi John pen ke ongnai ni phon si nang do chot atheke hada quarter pu ajat ave la pen do chita Bhoot bangla side. Non lapu sonapor hud handloom and textile KACEM Modhuram lekthe la pen EM diupin maslai atum chirapet pen kopia sai dengji lake akam si theklong pen. Instructor Mohendra Borwa Guwahati. Etu Handloom Training Center. Class to chলে কিন্তু চলা মানে কথা কি অফিসৰ অৱস্থা একেবাৰে বেয়া চলিবৰ কাৰণে মানে উপায় নাই ক্লাছ চলাবৰ কাৰণে মেকানিক্যাল ৰিপেয়াৰ আছে না মানে কি অফিসৰ বিল্ডিংটো একেবাৰে বেয়া অৱস্থা সেইকাৰণে ঠিক তেনে ক্লাছ কৰিব পৰা নাই এনে লাৰ্নাৰ্ছ কিমান আছে 15 জন আছে 15 জন আছে পৰীক্ষাটো এনেকা মানুহে কৈছে মানে ৰাজ্যে কৈছে পৰীক্ষা সময়ত মানুহ আনি পেলাই পৰীক্ষাত বহাই দিয়ে আনি পেলাই নহয় হেতুতে এডমিশন লয় এডমিশন হয় তাৰপিছত বিনা ক্লাছত পৰীক্ষাত বহাই দিয়ে বিনা ক্লাছত মানে ইয়াত আপুনি দেখা পাইছে অফিসৰ অৱস্থা একেবাৰে বেয়া এতিয়া তথাপিও আমি টেনিছেনিক মাজে মাজে গৈ পেলাই লগ কৰি পেলাই মাতি আনি ক্লাছ নথেনি দিও আমি ক'ত দিয়ে নোট ইয়াতে দিও মাতি আনো নহয় এটা নোট দিও আৰু লিখিবৰ কাৰণে নোটটো দি দিও ক'ত বহে নবে লিখা নোট দি দিও আৰু এটো মাতি আনি তাৰপিছত প্ৰ্যাকটিক্যাল পৰীক্ষাটো লয় না নলয় প্ৰ্যাকটিক্যালটো লিখিত লয় না প্ৰ্যাকটিক্যাল লয় এটা প্ৰ্যাকটিক্যালটো ইয়াত হেৰিয়ে নাই অৱস্থাই নাই আপোনালোকে দেখিছে কিন্তু এই পৰীক্ষাটো কিমান নম্বৰৰ আহে হেতুটো 100 মাৰ্কছৰ 100 প্ৰ্যাকটিক্যাল আৰু 100 থিওৰি এইটো যে প্ৰ্যাকটিক্যালটো কেনেকৈ নম্বৰ দি দিয়ে প্ৰ্যাকটিক্যালটো নম্বৰটো যে মানে কি এতিয়া হেতুটো কথা এতিয়া ধৰি লওক হাল এখন আগতে আছিলে এইবাৰ হালখন ভাঙি গ'ল যোৱা বছৰলৈকে হালখন আছিল ঠিকে তাতে প্ৰ্যাকটিক্যাল কৰাইছিলোঁ এতিয়া এইবাৰ কাৰণে মই ছাৰক কৈছোঁ কথাটো কি কৰা যায় কেতিয়া এতিয়া পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰীত লাৰ্নাৰ্ছ কিমান আছিলে 15 জন এই যোৱা বছৰটো মানে হেৰি প্ৰ্যাকটিক্যাল নম্বৰটো এনে দিয়া নহয় যোৱা বছৰ হালখন আছিলে এই আপুনি দেখা পালে যে হালখন আছিলে কিন্তু এতিয়া সেই তাৰমানে ভনি ধৰিলে জুনি হেৰি পৰীক্ষাত বহিছিলে ইহঁতে তেনেকৈ কৈছে মানে আমাক কৈছে হেতুটো সঁচা কথা নহয় আপুনি কোৱাটো সঁচা যে মইতো মোৰটো কম একেৰে মানে নিজে পৰীক্ষাত বহা মানুহটো কৈছে আমাক নম্বৰটো এনে দিছে প্ৰ্যাকটিক্যালটো নাই এনে তাত লমটো নাই বুলি কৈছে নাই হেতুটো নহয় আমাৰ প্ৰ্যাকটিক্যালটো লুম আছিলে এতিয়া প্ৰ্যাকটিক্যাল কৰিব দিওঁ ক'ত কৰিব দিয়ে নহয় যোৱা বছৰলৈকে এই বছৰতো লুমটোতো আজি কেইমাহমান আগত ভাঙিছে ক্লাছটো হয় প্ৰ্যাকটিক্যাল ক্লাছ কৰিব পৰা নাই এতিয়া এইবাৰ কৰিব পৰা নাই যোৱা বছৰটো কৰিছিলোঁ এই বছৰ কৰিব পৰা নাই নোটটো দি দিয়ে ন দিওঁ এই যে কোৱাৰ্টাৰবিলাক নাই যে আপোনালোকে হেৰি অফিচাৰক জনাইছে না জনাইছোঁ এইবাৰ মাৰ্চত কৰিম বুলি কৈছে আপুনি ইয়াত জইনিং কৰাটো কেইবছৰ হ'ল 2 বছৰ হৈ গ'ল আপোনাৰ আহাৰ পৰা তেনেকৈ আছে আকৌতো তেনেকৈ আছে কি ক'ব নহয় এতিয়া আহাৰ পৰা মইতো আহাৰ পিছৰ পৰা অফিচটো তেনেকুৱাই হৈ আছে এতিয়া আগতকৈ আৰু একেবাৰে ডেমেজেই হৈ গ'ল মই ছাৰক জনাইছোঁ কথাটো ডিপাৰ্টমেণ্টক কি ক'ব আপুনি থাকাটো এতিয়া বৰ্তমান আপুনি ক'ত থাকে মই এতিয়া আমাৰ চকীদাৰৰ ঘৰতে থাকোঁ ৰুম এটা লৈ পেলাই কিমানকৈ দিয়ে ভাড়া দিওঁ লাও চাম
এনে আপনি ইয়াত চাকৰি কৰিবলৈ হেৰি বেলেগত ৰুম ভাড়া দি পেলাই থাকিবলগীয়া হৈছে এইটো কি ক'ব আপুনি ডিপাৰ্টমেণ্টত কি ক'ব এটা কোৱাৰ্টাৰ এটা দিলে ভাল হয় এনে কৈছে না নাই কৈছোঁ কেতিয়া দিব কৈছে আগতো কোৱা হোৱা নাছিলে কৈছোঁ জানে ইয়াতে আমাৰ হায়াৰ অথৰিটিও জানে এটা কোৱাৰ্টাৰকেইটা যে বেয়া চাব আহিছে না নাই আহিছে হেৰিটো কোনে ইনস্পেক্টৰটো কোনে হয় ইয়াৰে ইনস্পেক্টৰটো আপোনালোকৰ নহয় ইয়াৰে ইনষ্ট্ৰাক্টৰটো মই নহয় ইনস্পেক্টৰটো নাই নেকি ইনস্পেক্টৰ নাই কি থাকে অফিচাৰ অফিচতে চুপাৰিনটেণ্ডেণ্ট থাকে সুপ্ৰিনটেণ্ডেণ্ট ক'ত থাকে হামৰেন নাম মেনচিং বে এই চাব আহিছে না নাই আহিছে দেখিছে কেতিয়া দিব হ'ল আজি ধৰি লওক ছাৰেতো গোটেই বছৰতে আহি থাকে বছৰত আহেই বছৰ বুলি নাহে বছৰ বুলি নহয় মাহতো আহে 2-3 মাহৰ মূৰতো আহে তাৰপিছত এইবিলাক চাই পেলাই কি কয় এতিয়া ছাৰেটো আকৌ এইটোতো ডিফুৰ পৰা চেংচন কৰিব লাগে এইটো ডিফুত প্ৰেছাৰ দি আছে এতিয়া এইবাৰ হ'ব এইবাৰ হ'ব না